ইহঁতে পুলিচৰ মানুহ যাই পেলাই জিন্দা ধৰি লৈ আহিছে থানাতে আনোতে সি মৰি গ'ল। কেনেকৈ মৰিলে এই পুলিচৰ মানুহ তাক ৰাস্তাত মাৰি দিছে, মাৰি পেলাই থানাত লৈ আহিছে। এতিয়া কয় ইহঁতে কৈ আছে আমি নাজানো কেনেকৈ মৰিলে। আমি এইটো সূক্ষ্ম বিচাৰ লাগে। এতিয়া ঘটনাটো কি হৈছিলে? ঘটনাটা ই ফৰেষ্ট অফিচত কিবা মাৰামাৰি কৰিছে, কিবা কাজিয়া কৰিছিলে। পিছত যাই পুলিচৰ মানুহ তাক ধৰি লৈ আহিছে, জিন্দা ধৰি লৈ আহিছে, হাত ভৰি বান্ধি লৈ আহিছে তাক। আনতে ৰাস্তাত মৰি গ'লে ইহঁতে পুলিচৰ মানুহে ৰাস্তায় মাৰি দিছে তাক। তো জিন্দা মানুহটো আনি কিয় কেনেকৈ মৰি যাব 10 মিনিটৰ ৰাস্তাত? এতিয়া ক'ত আছে ডেড বডিটো? ক'ত আছে? ডেড বডি থানাতে ৰাখিছে। কোন থানা? গোসাইগাঁও থানাত ৰাখিছে। গোসাইগাঁও থানাতে ৰাখিছে। আৰু শ্ৰীবাস্তৱ আৰু ঘোষ এইবিলাকে যাই পেলাই মাৰিছে তাক। ভিডিঅ' ফটেজ আছে আমাৰ তাত, কেনেকুৱা মাৰিছে তাক। ভাইটিৰ নাম হ'ল বাপ্পি দে। বয়স কিমান? বয়স 34। এতিয়া আপোনালোকে ইয়াতে ঘেৰাও কাটি আছে? হ্যাঁ, আমার চোখখন নেই বেচার লাগে। জাস্টিস বিচার। আপনি কি হয়? আমি তার ভাই। ই কি কাম কৰিছিল? ই আগতে ড্রাইভারি করেছিল, এতিয়া একো কাম কৰা নাই। অল অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা যিটো আহিছোঁ ইয়াতে, তো আজি এটা মৰ্মান্তিক ঘটনা ঘটিছে। গোসাইগাঁৱৰ এজন যুৱক ল'ৰা, তেখেতে গোসাইগাঁৱত আজি নেকি দুপৰীয়া মোটামুটি 2:30-3টামান বজাত আমাৰ গোসাইগাঁও কলেজ ৰোডৰ ওচৰত যিটো ব্লক অফিচ আছে তাতে এটা দুৰ্ঘটনা ঘটিছে। তো যি হওক, আমি ইয়াতে আজি থানাত আহিছোঁ। আহি কিনে শুনা পালোঁ যে ইয়াতে ল'ৰাটোৰ ডেড বডি, মানে ডেড হৈ গৈছে ল'ৰাটো। তো ডেড হোৱাৰ কাৰণ আমি যেতিয়া আমাৰ আৰক্ষী অধীক্ষক ইহঁতক সুধিলোঁ গোসাইগাঁও থানাত, তেখেতে কৈছে যে আমি ইয়াতে লৈ আহিছোঁ, লৈ অহাৰ পিছত এনেকুৱা ব্লকেজ, হাৰ্ট ব্লকেজ এনেকুৱা কিবা এটা ঘটনা ঘটিব পাৰে। আমিতো আনি কিনে পিছত হস্পিটেল লৈ গৈছোঁ। হস্পিটেলৰ পৰা তাতে গম পালোঁ যে অলৰেডি ডেড। তো আজি আমি এইটো বিষয়ে আৰক্ষীৰ ওচৰত মানে বিচাৰিছোঁ যে উচিত তদন্তটো হ'ব লাগে। কি ঘটনাটো ঘটিছে এইটো উচিত তদন্ত হ'ব লাগে। পষ্টমৰ্টম কৰি যেনেকৈ উচিত তদন্তটো কৰি যিটো আমাৰ ল'ৰাটো যেনেকৈ যে ঢুকাইছে এইটো উচিত তদন্ত কৰি সিহঁতৰ ফেমিলি যাতে উপযুক্ত কিবাটো পায়, মানে যাতে ন্যায় পায়।